প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা অহা ফোনেই সলনি কৰি দিলে সমগ্ৰ দৃশ্যপট। তদন্তৰ দায়িত্ব চিবিআইক দিবলৈ তৰণী হেৰাল অসম চৰকাৰৰ আৰু তাৎক্ষণিক সিদ্ধান্ত লখিমপুৰ পালেহি ছুপাৰ কাপ আনন্দ মিশ্ৰ। এয়া চাওক, জন্মনি ৰাভাৰ মৃত্যুৰ গোচৰত নৰেন্দ্ৰ মোদীৰ অভাৱনীয় হস্তক্ষেপ আজি চিবিআইক দিবলৈ বাধ্য হ'ল অসম চৰকাৰে জন্মনি ৰাভাৰ। হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে জন্মনি ৰাভাৰ মৃত্যুৰ ৰহস্যৰ সেই তদন্ত খুব লেহেমীয়া হৈ আছে আৰু এটা ৰাজনৈতিক চক্ৰৰ মেৰপেচত সোমোৱা যেন লাগিছে। কিন্তু এটা আৰু বিশেষ সূত্ৰৰ পৰা আমি জানিব পাৰোঁ যে অসমৰ এচাম ৰাজনৈতিক ব্যক্তিয়ে কেইগৰাকী বা যিজন মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ একেবাৰে বিশ্বস্ত সেই ব্যক্তিগৰাকীয়ে অৱগত কৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। অৱশেষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মানে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ কেছটো বুজি নিজকে জ্ঞাত হোৱাৰ পিছত তাৎক্ষণিকভাৱে সিদ্ধান্ত ল'লে কেছটো চিবিআইক দিবলৈ আগবাঢ়িলে। আজি চিবিআইক কেছটো অৰ্পণ কৰে, কিন্তু অসমৰ এচাম ৰাজনৈতিক ব্যক্তিৰ থৰাকাচুটি হেৰুৱাই গ'ল। কেনেকৈ আপোনালোকে নিশ্চয় গমেই পাইছে, ইচাৰাই কাফি। সেয়েহে কৈছোঁ যে কোনোবাই কাৰোবাৰ ওপৰত ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰিলে আমাৰ জন্মনি ৰাভাৰ মৃত্যুৰ ৰহস্যক লৈ, আৰু কোনোবাই ৰাজনৈতিকভাৱে মুনাফা অৰ্জনৰ কাৰণে মানে কাৰোবাক ষড়যন্ত্ৰ মাৰিবলৈ আজি আগবাঢ়ি উঠি পৰি লাগিছে। অসমৰ সেই আমাৰ থলুৱা ব্যক্তিৰ চকুৰ দৃষ্টিত আজি নিজকে লিডাৰ হ'বলৈ, সঁচাকৈ তেখেতে লিডাৰো আছিল, হয় আৰু ভৱিষ্যতলৈ হ'ব, কাৰণ এনেকৈ আমাক লিডাৰ লাগে। চাওক, আজি জন্মনি ৰাভাৰ মৃত্যু হ'বলৈ কিমান দিন হৈ গ'ল, ইতিমধ্যে সামূহিকভাৱে শ্ৰাদ্ধ কৰিবলৈ আগবাঢ়িছে। গতিকে ইমানখিনি হোৱাৰ পিছতো আজিলৈকে কিহৰ কাৰণত সেই জন্মনি ৰাভাৰ কেছটোৰ তদন্ত আজিলৈকে প্ৰকৃত দোষীবিলাক মানে ধৰা পৰা নাই? এটা ৰহস্য নহয় জানো? সেয়েহে কৈছোঁ, কোন দিশে গ'ল। আনকি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইজন ব্যক্তি যিজনে DSPৰ লগত কোনো সম্পৰ্ক নাই বুলি কেইদিনমান আগত আপোনালোকে নিশ্চয় পাইছে মিডিয়াৰ জৰিয়তে। এনেকুৱা এজন মুখ্যমন্ত্ৰীৰ ভাষ্য হ'ব বুলি আমি কেতিয়াও আশা কৰা নাছিলোঁ, কিন্তু অৱশেষত ওলাই গ'ল সেই চিবিআইক অৰ্পণ কৰা ব্যক্তিগৰাকী। সেইগৰাকী হ'ল আমাৰ সকলোৰে বিশ্বস্ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া। সমগ্ৰ অসমবাসীৰ ওচৰত মোৰ এটা অনুৰোধ যে আপোনালোকে চিন্তা নকৰিব, এদিন নহয় এদিন সত্যৰ জয় হ'বই, কাৰণ সূৰ্য ওলালে পোহৰ পৰিব। কলীয়া ডাৱৰ আছিলে জন্মনি ৰাভাৰ ক্ষেত্ৰত, কিন্তু কলি ডাৱৰ লাহে লাহে আঁতৰিবলৈ লৈছে আৰু প্ৰকৃত কালপিত ধৰা পৰিব যেন লাগিছে এই চিবিআই তদন্তত। কাৰণ চিবিআই এইবাৰ মানে বেলেগ ধৰণে লাগিব, কাৰণ ইয়াতে অসমৰ দুটা লবি লগ লাগিছে, ৰাজনৈতিক লবি, আৰু এটা লবি অনুমান হয় যে জন্মনি ৰাভাৰ সেই ষড়যন্ত্ৰত জড়িত, আৰু আন এটা লবি প্ৰকৃত হয় যি লবিটোৱে মানে সঁচাকৈ অসমবাসীৰ ওপৰত এটা চমক দিবলৈ সৃষ্টি কৰিছে যে সঁচাকৈ আমি অসমীয়া লোকৰ লগত আছোঁ আৰু জন্মনি ৰাভাই কিয় ন্যায় নাপাব। জন্মনি ৰাভাই 100% ন্যায় পাব লাগিব আৰু পাবই, আৰু প্ৰকৃত কাল্পিতক ধৰি সমাজৰ মাজত দৃষ্টান্তমূলক শাস্তি দিবলৈ তেখেতসকলে উঠি পৰি লাগিছে। এয়া মই কোৱা কথা নহয়, এয়া প্ৰকৃততে এটা বিশেষ সূত্ৰৰ পৰমখেদি পোৱা এটা আমি ৰিপৰ্ট বা খবৰ। সেই খবৰৰ ভিত্তিতে আজিৰ এই ভিডিঅ'টো আগবঢ়ালোঁ। গতিকে চাই কেনেকুৱা লাগে জনাব। যদি ভাল লাগে লাইক কমেণ্ট কৰাৰ পৰা ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু কাষত থকা বেল আইকনটো অল কৰি যদি আপোনালোকৰ চেনেলটো ভাল লাগিছে তেন্তে একেলগে ছাবস্ক্ৰাইব কৰি চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব বুলি বা মোক সাহস আৰু উদ্দীপনা আগবঢ়াবলৈ আশা কৰোঁ। তেন্তে জয় অসম, ধন্যবাদ।